নমস্কাৰ গ্ৰহণ কৰিব এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ সকলোকে। চ' বৰ্তমান আমাৰ চেনেলটো ডাঙৰ হৈ যাই আছে, লাহে লাহে 1000 ছাবস্ক্ৰাইবাৰ পাৰ হ'ল। তাৰ বাবে অশেষ ধন্যবাদ যিসকলে এইখিনি মৰম দিলে। গতিকে আহক আজিৰ মূল বিষয়টোলৈ আহোঁ। আজিৰ মূল বিষয় হ'ল তাৰমানে আপোনালোকে হাঁহ হওক বা বটা চৰাই হওক, দানা কেনেকুৱা দিব আপোনাৰ পূৰা জন্মৰ পৰা একদম মানে কণী পৰালৈকে, বা যিসকলে মাংস হাঁহ পোহে মাংস কেনেকৈ বঢ়াব, কি দানা খোৱালে ভাল হ'ব, কি দানা খোৱালে আপোনালোকৰ কণী পাৰিব, কি দানা খোৱালে আপোনালোকৰ হাঁহ বা বটা চৰাইটোৰ গ্ৰ'থ বাঢ়িব। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। মই লাষ্টত দানাৰ দোকানো কেইখনমান দেখাই দিছোঁ, আৰু তাত গৈ আপোনাৰ দানাৰ ভিডিঅ' অলপমান সংগ্ৰহ কৰিছোঁ। যিমানখিনি পাৰোঁ আপোনালোকক দানাটো মই ভিডিঅ' দেখাই দিম, ঠিক আছে। গতিকে চাওক, এতিয়া চাওক, মই হাঁহৰ পোৱালিটো প্ৰথম আৰম্ভ কৰোঁ, ঠিক আছে। মই বটা চৰাইটো নেক্সটত যাম। চাওক, হাঁহ আপোনাৰ মাংস থাকে আৰু আপোনাৰ যিটো আপোনাৰ কণীৰ পৰা হাঁহ থাকে, দুটাকে আপুনি প্ৰথম যেতিয়া আপোনাৰ ধৰক জন্ম পালে, জন্মৰ পৰা আপুনি কি খুৱাব লাগিব, হয়তো প্ৰি ষ্টাৰ্টাৰ খুৱাব লাগিব। যদি আপুনি প্ৰি ষ্টাৰ্টাৰৰ দামটো অলপ বেছি হৈ যায় যদি, তেতিয়াহ'লে ষ্টাৰ্টাৰটো আনি পেলাই আপোনাৰ মিক্সিত, ঘৰত মিক্সি হওক বা আপোনাৰ যিকোনো খুন্দা জেগা যাওঁতে খুন্দি পেলাই আপুনি ভাল পৰিষ্কাৰকৈ তাৰমানে গুড়ি কৰি পেলাই আপুনি প্ৰি ষ্টাৰ্টাৰৰ নিচিনা খুৱাব পাৰে। চ' সেইটোলৈ কোনো ধৰণৰ প্ৰব্লেম নাথাকে। চ' আপুনি সেইটো কিমান দিন খুৱাব, সেইটো হাঁহ হ'লে আপুনি ধৰক এমাহমান সময় আপুনি সিহঁতক ষ্টাৰ্টাৰটো দিব পাৰে, বা তাৰে 20 দিনমানো দিব পাৰে, কিন্তু এমাহ দিলে বেছি ভাল, সিহঁতৰ গ্ৰ'থ বেছি ভাল হ'ব। তাৰপিছত আহিল কি, তাৰপিছত আপুনি আহিব এটা গ্ৰ'ৱাৰ বুলি এটা পাব আপুনি, গডৰেজৰে হয়। ভিডিঅ'টো লাষ্টত মই ধুনীয়াকৈ দেখাই দিম, মোৰ ভিডিঅ' আছে, আপুনি লাষ্টত চাব পাৰিব। গ্ৰ'ৱাৰ বোলাত আছে, গডৰেজৰ গ্ৰ'ৱাৰ বোলা, সেইটো আপুনি খুৱাব। সেইটো আপুনি খুৱাই থাকিব। যদি আপুনি মাংসৰ কাৰণে পুহিছে একদম হেৰিকৈ, তেতিয়াহ'লে আপুনি সেইটো খুৱাই থাকিব, মাংসৰ হাঁহখিনি। যেনেকৈ আমাৰ মাংসৰ হাঁহ কি আছে, আপোনাৰ হোৱাইট পেকিংটো আছে, আপোনাৰ চাৰা চামিলি, এইবিলাকৰ হাঁহক আপুনি কি কৰিব, গ্ৰ'ৱাৰটো বেছিকৈ খুৱাব। গ্ৰ'ৱাৰটো বেছিকৈ খুৱালে কি হ'ব, হাঁহটোৰ আপোনাৰ যিটো মাংসত মানে গ্ৰ'থ যিটো গ্ৰ'থ আছে, গ্ৰ'থটো তাৰমানে মানে বাঢ়ি আহে, আৰু অলপ বেয়াকৈ বাঢ়ি আহে। আৰু যিটো আপোনাৰ খাকী কেম্বেল আছে সেইটোকো খুৱাব, কাৰণ যিটো আপোনাৰ হাঁহৰ যিটো গ্ৰ'থ থাকে, গ্ৰ'থটো বেছি ভাল হয়। কিন্তু আপুনি খাকী কেম্বেল যেতিয়া কণীৰ পৰা হাঁহ হ'ব, কণীৰ পৰা হাঁহ যেতিয়া আপোনাৰ ধৰক 3.5 মাহ বা 4 মাহ পোৱা হৈছে, তেতিয়া আপুনি কৰিব কি, গডৰেজৰ ক্ৰামেগ ফেজ 1 খুৱাব। প্ৰথম ফেজ 1 খুৱাব। তাৰপিছত লাহে লাহে যেতিয়া সিহঁতৰ কণী পৰা ষ্টাৰ্ট কৰি তাৰমানে এৰি দিব, আপোনাৰ 4.5 মাহৰ পৰা জেনেৰেলি, বা 4 মাহৰ পৰা কণী পাৰে। তাৰপিছত আপুনি কি কৰিব, গডৰেজ ফেজ 2 নম্বৰটো ক্ৰামেগ, এই বস্তাটো আনি কিনে খুৱাব, আৰু সেনেকৈ খুৱাই থাকিব। আৰু দিনটোত আপুনি দুবাৰকৈ আপুনি ক্ৰামেগটো দিব, এবাৰ গ্ৰ'ৱাৰ দিব। চাওক, কণীৰ পৰা হাঁহ হ'লে এবাৰ আপুনি গ্ৰ'ৱাৰ দিব দিনটোত, আৰু দুবাৰ আপুনি ক্ৰামেগ, যোনটো আপোনাৰ লেয়াৰৰ দানা মই ক'লোঁ এইমাত্ৰ, ফেজ 2, সেইটো দিব, ঠিক আছে। আৰু সেইটো কৰিলে আপোনাৰ কণীখিনি আপোনাৰ মানে বহুত তাৰমানে সিহঁতৰ গাটো ধুনীয়া বাঢ়ি যায় থাকিব, আৰু আপোনাৰ কণীৰ যিটো ভিটামিন, মানে কণীৰ কাৰণে যি লাগে সেইখিনি সিহঁতে এই দুটাৰ দানাৰ পৰা পাই থাকিব। আৰু লগতে বহুত মেডিচিনো আছে। মেডিচিনৰখিনিতো আপোনালোকে জানে, কেলছিয়াম, মিনাৰেল মিক্সাৰ, এইবিলাকতো দিবই লাগিব তাৰে লগতে। আচ্ছা, আহক এইবাৰ আমি বটা চৰাই ফালে আহোঁ। এতিয়া বটা চৰাই কি খুৱাম, বটা চৰাইও প্ৰায় হাঁহৰ নিচিনা একেই প্ৰায়। চাওক, বটা চৰাইক প্ৰথম আপুনি ষ্টাৰ্টাৰ খুৱাব লাগিব। যদি আপোনাৰ প্ৰি ষ্টাৰ্টাৰটো খুৱাব নোৱাৰে, ষ্টাৰ্টাৰটো খুৱাওক, কোনো প্ৰব্লেম নাই। মই নিজে খুৱাইছোঁ, নিজে এইবিলাক চাওক, ষ্টাৰ্টাৰ খাই ডাঙৰ হৈছে। ষ্টাৰ্টাৰটো খুৱালে কি হ'ব, সিহঁতৰ যিটো মানে প্ৰথম অৱস্থা, যিহেতু সৰু থাকে, এইবিলাক হজম মানে ভাল হয়, আৰু সিহঁতৰ শৰীৰটো তাৰমানে গ্ৰ'থটো বেছি হয়। আৰু পিছত আপোনাৰ ধৰক আপুনি ইয়াৰ এটা প্ৰজাতি আছে বটা চৰাইৰ জাম্ব'টো যদি আপুনি পুহিব খুজিছে, ষ্টাৰ্টাৰটো খোৱাৰ পিছত আপুনি গ্ৰ'ৱাৰটো মাৰি দিয়ক। কাৰণ জাম্ব'টো আপুনি মাংসৰ কাৰণে পোহা যায়, সেইটো কণীৰ কাৰণে পোহা নাযায়। গতিকে সিহঁতক আপোনাৰ কি লাগে, সিহঁতৰ পৰা আপোনাৰ মাংস লাগে। গতিকে আপুনি সিহঁতক গ্ৰ'ৱাৰটো খুৱাই দিব। আৰু ইহঁতক আপুনি যিটো আপোনাৰ 40 দিনত বা 45 দিনত কণী পাৰে, তেতিয়াহ'লে আপুনি আগে 30 দিন আগতে আপুনি গডৰেজৰ যিখিনি কণীৰ পৰা আছে সেইটো খুৱাই দিব। চাওক, আহক মই দানাৰ বস্তাটো আপোনালোকক দেখাই দিওঁ। চাওক, এইটো হ'ল আপোনাৰ গডৰেজৰ আপোনাৰ যিটো আপোনাৰ গ্ৰ'ৱাৰ, মই কৈছোঁ ন গ্ৰ'ৱাৰ বুলি কৈছিলোঁ আপোনাক, এইটো চাওক, এইটো গ্ৰ'ৱাৰ। আপুনি বস্তাটো চাই লওক। আপুনি দোকানত গ'লে আপুনি এইটো দেখাই দিব ভিডিঅ'টো, বা এনেকৈ দেখাই দিব বোলে মোক এইটো বস্তা লাগে বা এইটো বস্তা লাগে। আপুনি স্ক্ৰীনশ্বট ৰাখি থৈ দিব পাৰে ভিডিঅ'টোৰ পৰা।
চাওক এইটো হ'ল আপোনাৰ গ্ৰোৱাৰ আৰু এইটো এই বস্তাটো আপুনি যে দেখিছে এই বস্তাটোৰ আপোনাৰ ল'ব 1400 টকা মাত্ৰ আপোনাৰ যিটো গডৰেজৰ ক্ৰামেগ আছে সেইটোৰ দামো মই কৈ আছোঁ ভিডিঅ'টো চাই থাকক যদি আপুনি এইটো বস্তা কিনিব বিচাৰে এইটো বস্তা বৰ্তমান ইয়াত 1400 টকাত পাব আপুনি হোলসেলাৰ মানে দোকানলৈ যাব ৰিটেইলাৰত নাযাব ৰিটেইলাৰত আপোনাৰ দামটো অলপ বেছিকৈ লয় ঠিক আছে এইবিলাক দোকান চক আমাৰ এৰিয়াত আছে এইবিলাক হোলসেলাৰ টাইপৰ দোকান হয় চাওক এইটো হ'ল আপোনাৰ গডৰেজৰ আপোনাৰ ষ্টাৰ্টাৰটোৰ দাম হয় আপোনাৰ 1800 টকা আমাৰ ইয়াত আপোনাৰ ফালে নিশ্চয় 2000 বা 1950 এনেকুৱা টাইপৰ ল'ব কিন্তু আমাৰ ইয়াত 1800 টকাতে পায় আৰু আপোনালোকক দেখাইছোঁ গডৰেজৰ মই যিটো কৈছিলোঁ আপোনাৰ ক্ৰামেগ ফেজ 1 ফেজ 2 মই বৰ্তমান ফেজ 2 নিব আহিছোঁ গতিকে আপোনাৰ ফেজ 2 দেখাই দিম ফেজ 2 নিব আপোনাৰ 1350 টকা মাত্ৰ 1350 টকা নিব আপোনাৰ 50 কেজি দানা থাকে ভিতৰত গতিকে বহুত দিনে যায় গতিকে এইটো চাওক ফেজ 2 লিখা আছে গতিকে ভিডিঅ'টো যদি চাই ভাল লাগিলে আপোনাৰ নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো বা ভিডিঅ'বিলাক আপুনি শ্বেয়াৰ কৰি দিব যদিহে আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে এইখিনিয়ে এৰো আজিলৈকে ধন্যবাদ